আজি আকৌ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে ওয়েলকাম জনাইছোঁ আৰু মই আজি মোৰ ভিডিঅ'টো ইভিনিঙৰ পৰাই ষ্টাৰ্ট কৰিছোঁ মানে আফটাৰ অফিচে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলগীয়া হয় অফিচৰ ভিতৰত থাকিলেতো কাম কৰিব লাগে গতিকে এইখিনি কৰিব নোৱাৰোঁ এতিয়া মই ৰাহুলৰ লগত ঘৰলৈ গৈ আছোঁ তাক ক'লোঁ যে ঘৰতে নমাই দিবলৈ কিন্তু কি হ'ল গম পাইনে আমাৰ ৰাস্তাটো ইমানে বেয়া সেইটো কাৰণে মানে তাতে মোক আধাতে সি নমাই থৈ গ'ল আৰু মই ভাবিলোঁ যেতিয়া মই মানে ব্লগ কৰিয়ে আছোঁ আপোনালোকৰ লগত ৰাস্তাটো মানে শ্বেয়াৰ কৰোঁ সেইটো কাৰণে ৰাস্তাটো দেখাইছোঁ ইমানে বেয়া পানী মানে জমা হৈ যায় অলপ বৰষুণ দিলে আৰু এয়া আমাৰ ঘৰৰ ওচৰলৈকে আহি পাই গ'লোঁ অফিচৰ পৰা এতিয়া মই ঘৰত আহি পাই গ'লোঁ আৰু এতিয়া ক'ৰবালৈকে মানে ওলাই যাম বুলি ভাবিছোঁ গতিকে ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো সকলোকে চাই থাকিব এতিয়া মই ফ্ৰেছ হৈ গুচি আহিলোঁ মানে অলপ টাইম আণ্টিহঁত আহিছিলে আমাৰ ঘৰত কিবা কথাৰ কাৰণে ডিছকাশ্যনৰ কাৰণে সেইটো কাৰণে টাইম অলপ হৈ গ'ল আৰু এতিয়া মই ৰেডি হৈ গৈছোঁ যাবলৈ বুলি আৰু এতিয়া সেইটো কাৰণে ৰেডি হৈ গৈছোঁ আৰু যাব হ'লেতো এতিয়া মেকআপ কৰিবই লাগিব গতিকে অলপ মেকআপেই কৰি লওঁ মানে অলপ লেট হৈ গ'ল আজি অলপ সোনকালে যোৱাৰ কথা আছিলে চ' মানে ঘৰত মানুহ আহিলে পটককৈতো যাব নোৱাৰি সেইটো কাৰণে ইহঁতি কথা পাতোঁতে দেৰি হৈ গ'ল আৰু এতিয়া আমি টাইম হৈছে 8টা বাজি গ'ল চ' এতিয়া ৰেডি হ'ব লৈছোঁহে এতিয়া মই ৰেডি হৈ গ'লোঁ আৰু ঘৰৰ অৱস্থা এয়া ক'ৰবাত যদি যাম বুলি ভাবোঁ তেতিয়াহ'লে ঘৰৰ অৱস্থাই বেয়া হৈ যায় আৰু এতিয়া আমি ওলাই গৈছোঁ চবেই তাত গৈ মানে একেলগে গোটেইখিনি ওলাই যাম চ' ইয়াৰ পৰা মই আৰু আমাৰ ইয়াৰ লগত মই ওলাই গৈছোঁ এতিয়া আমি ওলাই আহিলোঁ আৰু খোজকাঢ়ি গৈ আছোঁ মানে তাত গৈ আমি সকলোৱে একেলগে হ'ম আৰু এতিয়া ঘৰৰ পৰা দুয়ো একেলগে খোজকাঢ়ি গৈ আছোঁ এতিয়া আমি ওলাই আহিলোঁ আৰু গৈ আছোঁ দুয়ো একেলগে মানে আৰু যাৰ লগত যাম ইহঁতৰ লগত গোটেইখিনি একেলগে হৈ ল'ম এতিয়া আমি ওলাই আহিলোঁ খোজকাঢ়ি গোলাঘাট জিমখানাৰ ওচৰতে ৰখি আছোঁ আৰু আমি এতিয়া ইহঁতক লগ হৈ একেলগে যাম ক'ত যাম মানে আমি একো ডিছকাশ্যনেই হোৱা নাই জাষ্ট ওলাইহে আহিলোঁ চ' আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই থাকিব এই জিমখানা এই নাৰিকল গছৰ তলত চ' গাইজ আমি এতিয়া ওলাই গ'লোঁ আৰু ক'ত যাওঁ একো চিয়'ৰ হোৱা নাই চ' আমি এতিয়া গৈয়ে আছোঁ মানে আৰু মানুহ যাবলৈ বাকী আছে আমি ইয়াৰ পৰা ওলাই গৈছোঁ ভাল লাগে হাঁটতে তোর হাত ধরে ভাবনা তোর আসছে দিন রাত ধরে ভাল লাগে হাঁটতে তোর এতিয়া আমি গৈ আছোঁ চবে গাড়ীতে বহি কথা পাতি আছে আৰু লোকেশ্যন চিলেক্টটো হৈ গ'ল এতিয়া আমি চাই থাকক ভিডিঅ'টো আপকামিং কি ই প'জ লৈছে চব ফটোহে মাৰিম যেনিবা কি ভিডিঅ' বনাই আছে নেকি কাম নাই নেকি তোমাৰ আমাৰ গ্ৰুপত দিব লাগিব ন এইটো লোকা এইটো কি হয় ভিডিঅ' মানে ফটোৱা মানুহে বনায় তুমি মানে মোক কি ক'ব বিচাৰিছা হা মিন কৰা একচুৱেলি নালাগে এতিয়া কেতিয়া হ'ব শুভ কামটো এই আমি এতিয়া শ্বিলং ৰিজনত আমি ৰখিছোঁ অলপ দেৰি সকলোৱে ব্লগ আজি বিয়া আমাৰ ট্ৰিট দিবলৈ লৈ আহিছে আৰু কিবা গুড নিউজ এটা আহিছে নাই মোৰ বিয়া প্লেনিং চলি আছে কনফাৰ্মেশ্যন এতিয়ালৈকে হোৱা নাই যেতিয়া প্লেনিং হ'ব চব কনফাৰ্ম হৈ যাব তেতিয়া আৰু ক'ম হয় নাই মাৰ্চত পাতিবি দেই মাৰ্চৰ পাছত পাতিবি নহ'লে মই যাব নোৱাৰিম এবছৰ নহ'লে যাব নোৱাৰোঁ আজি पार्टी तो ऋषि दी আছে ये रहा नंबर 1 डिफरेंस ये सेकंड डिफरेंस और ये आपका पहला वाला फर्स्ट नारायण भाई हाय बोलो हाय এতিয়া আমি ইয়াতে আহি পাই গ'লোঁ আৰু চবে বহি পিনে কথা পাতি আছিলোঁ লগতে মই ভিডিঅ' কৰি লৈছোঁ
क्या नाम है तुम्हारा? तुम्हारा? हायान हायान। একচুৱেলি আমি চিলনীজান পাৰ হৈ আহি শান্তিপুৰ ওচৰতে মানে ধাবা এখন আছে তালৈকে সোমাই আহিলোঁ আৰু এতিয়া আমি খাবলৈ ষ্টাৰ্ট কৰিম। আৰু এতিয়া অৰ্ডাৰ দিলোঁ আন্দা কাৰী। এয়া আমি এতিয়া বৰ্তমান শান্তিপুৰ কবা এয়া আমি ৰখি আছোঁ। Down, falling down. Misti, Abi, ready? এইপিনে চোৱা, এটাতো খাবলৈ পাই ক'বই নোৱাৰে, পুৰা খাই আছে। ঐ পুৰা খাই আছে, এইপিনে চাব লাগে না Guys, আমাৰ অতি প্ৰিয় ঋষিকেশ বৈশ্য ধুনীয়াকৈ চিকেন আৰু মটন এনজয় কৰি আছে। এইফালে আমাৰ প্ৰিয়া, इधर में नेहा, इधर में रुद्रांश, यस हमको ये नाम याद है, दीपराज, सोनू, आयांश का आयांश, अरे भाई नाम याद है। ये मेरा बेटर हाफ, मेरा लुगाई, ये मेरा बेटी आयांश, हाय। How's the chicken? Ultimate. আৰু এতিয়া এইপিনে ৰোমেণ্টিক পজত ফটোশ্বুট কৰা হৈ আছে। বিয়া পাতিব গ'লে ইমান লাজ নকৰে মানুহে। কমপ্লেক্সত কোন ছোৱালী আছে? কমপ্লেক্সত কোন ছোৱালী আছে? পেট ওলোৱা। Six packs coming soon. राम राम। ब्लॉगर ऐसे ब्लॉगर बना रहा है ब्लॉग देखो। ब्लॉगर एक पेट के साथ में। चाय गरम चाय, बच्चा पिए सयान हो जाए, बूढ़ा पिए जवान हो जाए, चाय 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 चाय। এতিয়া টাইম হৈ গ'ল ৰাতি আপোনাৰ 1টা বাজি গ'ল আৰু আমি ঘৰত আহি পাই গ'লোঁ। আৰু আজি ৰাতিটো আমাৰ ভালেই গ'ল, চবে একেলগে মানে খোৱা বোৱা কৰিলোঁ আৰু ভাল লাগিলে বহুতবোৰ। গতিকে আজি মোৰ ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগি থাকে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এতিয়া মই বহুত টায়াৰ্ড হৈ গৈছোঁ আৰু এতিয়া শুব লাগে। চ' আজিলৈ গুড নাইট।